ষ্টুডিঅ'ত মই ৰিজু লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ স্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিংবাসী ৰাইজৰ মুখত হাঁহি বিৰিঙালে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিঙৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ বোকাময় বাট পথ তথা ঘৰ দুৱাৰ পকীকৰণ কৰাত ৰাইজে শলাগে বিধায়কগৰাকীক। জনাই আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ। ভাৰতৰ স্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা বুঢ়ীদিহিংবাসী ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিঙৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ বোকাময় বাট পথ তথা ঘৰ দুৱাৰ পকীকৰণ কৰাত ৰাইজে শলাগ লৈছে বিধায়কগৰাকীৰ। জনাই আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ কৰ্মক শলাগে বুঢ়ীদিহিংবাসী ৰাইজে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বৰ্মজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ ৰাস্তা পদূলি তথা ঘৰ দুৱাৰ পকীকৰণ কৰি বুঢ়ীদিহিং ৰাইজক মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। একাঠু বোকাৰে ভৰা বাট পথ পকীকৰণ কৰাৰ প্ৰচেষ্টাক সমষ্টিৰবাসী ৰাইজে শলাগ লৈছে। সমষ্টিৰ প্ৰগতিক মনোনিৱেশ কৰাত বিধায়কজনৰ কৰ্মত শলাগে বুঢ়ীদিহিংবাসী ৰাইজে। কংগ্ৰেছ চৰকাৰৰ দিনত আমি কোনো এটা হেৰি পোৱা নাছিলোঁ। আলি পদূলি ইমান সা সুবিধা পোৱা নাই। ল'ৰা ছোৱালী অহা যোৱা অসুবিধা, আৰু তাৰ বিনিময়ত আমাৰ বিজেপি চৰকাৰ ভাস্কৰ মহোদয় তেখেতে আমাক এই ৰাস্তাটো পাইছোঁ, নহয় জানো বাৰু? তেখেতৰ বিনিময়ত আমাৰ ৰাস্তা বনি আছে। অনাগত দিনত আপুনি বিধায়ক হিচাপে ভাস্কৰ শৰ্মাক মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিচাৰে? বিচাৰোঁ, তেখেতকে বিচাৰিম মই। আপুনি তেনেকৈ ভাবিছে? সকলো আমি একেই ভাবোঁ। যিকেইজন আছে আমাৰ ভাস্কৰ শৰ্মাকে বিচাৰিছোঁ আৰু। ঠিক অনাগত দিনত আপুনি বিধায়ক হিচাপে ভাস্কৰ শৰ্মাক